কাৰছত্ৰচায়াত চলি আছে সাপতগ্ৰামত অবৈধ কাঠফলা মিলৰ লগতে চোৰাং শিল বালিৰ ৰমৰমীয়া বেহা। যি সময়ত চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিবলৈ ন কৌশল অৱলম্বন কৰি আছে, সেই সময়তে আকৌ কিছু অসাধু চক্ৰই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বনজ সম্পদ ধ্বংসৰ প্ৰতিযোগিতাত উঠি পৰি লগা দেখা গৈছে। উদাহৰণস্বৰূপে নামনিৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত সাপতগ্ৰাম বন সংমণ্ডলখনৰ কথা উল্লেখ কৰিব পাৰি। উক্ত সংমণ্ডলখনৰ অধীনস্থ বিভিন্ন গাঁও অঞ্চলসমূহত এতিয়া কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে অবৈধ কাঠফলা মিল। আনহাতে সাপতগ্ৰাম বন সংমণ্ডলখনৰ অধীনস্থ শিলবালি মহলসমূহৰ পৰা বৰ্তমান সময়ত দিনে নিশাই চলি আছে চোৰাং শিলবালি কঢ়িওৱা প্ৰতিযোগিতা। গোপন সূত্ৰে জানিব পৰা মতে, বনকৰ্মীয়ে নদীৰ পাৰত জমা কৰা বালিসমূহ বিক্ৰী কৰাৰ বাবে চৰকাৰৰ পৰা নিৰ্দেশ লৈ ইয়াৰ সুযোগ গ্ৰহণ কৰি উক্ত বিক্ৰেতাসকলে নদীৰ পৰা অহৰহভাৱে শিলবালি সংগ্ৰহ কৰি আছে, যিটো নেকি সম্পূৰ্ণ আইন বিৰোধী কাম। এতিয়া প্ৰশ্ন হ'ল, কাৰ ছত্ৰছায়াত চলি আছে চৰকাৰী সম্পত্তিৰ অবৈধ শৰাধ? এনেকৈ চৰকাৰক লাখ লাখ টকাৰ কৰ ফাঁকি দি অসাধু চক্ৰই যি ধ্বংসযজ্ঞ চলাই আছে, তাত চকুমুদা কুলিৰ ভাও নধৰি সাপতগ্ৰাম বনকৰ্মীসকলে গোপন বুজাপৰা দি আজিৰে ইয়াৰ উচিত তদন্ত মৰ্মে বিহিত ব্যৱস্থা লয়, তাৰ বাবে সচেতন মহলে মত পোষণ কৰিছে। বিলাসীপাৰাৰ পৰা ৰাছিদুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় অসম।